নমস্কাৰ, আজি মই অতি প্ৰয়োজনীয় 20টা সাধাৰণ জ্ঞান আলোচনা কৰিবলৈ লৈছোঁ এই ভিডিঅ'টোত। ইয়াৰে কেইটামান কুইজো আছে আৰু ছাত্ৰ ছাত্ৰীসকলক যিকোনো ক্ষেত্ৰতে সহায় কৰিব বুলি আশা কৰিলোঁ। প্ৰথমতে এষাৰ কথা কওঁ, নেভাৰ ষ্টপ লাৰ্ণিং। আমি শিকিবলৈ কেতিয়াও এৰি দিব নালাগে, সদায় নতুন নতুন জ্ঞান তথ্য আহৰণ কৰিব লাগে। কাৰণ এই পৃথিৱীত শক্তিশালী বস্তুটো হৈছে আটাইতকৈ জ্ঞান অৰ্জনৰ অবিহনে আমি কেতিয়াও আগুৱাই যাব নোৱাৰোঁ। গতিকে আমি সদায় নতুন নতুন তথ্যৰ জ্ঞান আহৰণ কৰি থাকিব লাগে। এতিয়া ভিডিঅ'টো আৰম্ভ কৰিছোঁ। নাম্বাৰ 1 প্ৰশ্নটো হ'ল, পেইৰী কি? ইয়াৰ উত্তৰটো হৈছে, পেইৰী হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ এখন ঘাঁহনি পথাৰ। খুব সুন্দৰ এখন ধুনীয়া ঘাঁহনি পথাৰ, সেইখনৰ নামেই হৈছে পেইৰী। নেক্সট প্ৰশ্নটো হ'ল নাম্বাৰ 2, চাইলেণ্ট ভেলী নামৰ বিখ্যাত ৰাষ্ট্ৰীয় উদ্যানখন ক'ত আছে? চাইলেণ্ট ভেলী নামৰ ৰাষ্ট্ৰীয় উদ্যানখন কেৰেলাত আছে। এইখনো এখন বিশেষ এক মনমোহা ৰাষ্ট্ৰীয় উদ্যান। নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। নাম্বাৰ 3, মানাহ ৰাষ্ট্ৰীয় উদ্যান অসমৰ ক'ত আছে? মানাহ ৰাষ্ট্ৰীয় উদ্যান অসমৰ বৰপেটা জিলাত মানাহ ৰাষ্ট্ৰীয় উদ্যানখন আছে। এইখনে হৈছে মানাহ ৰাষ্ট্ৰীয় উদ্যান, নেশ্যনেল পাৰ্ক বুলি কয়। নেক্সট নাম্বাৰ 4, বিশ্বৰ স্বাস্থ্য দিৱস কোন তাৰিখে পালন কৰা হয়? উত্তৰ হৈছে 7 এপ্ৰিল তাৰিখে বিশ্ব স্বাস্থ্য দিৱস পালন কৰা হয়। নাম্বাৰ 5, তাঁতৰ শালত বোৱা অসমীয়া সংস্কৃতিৰ প্ৰতীক চিহ্ন কি? এইটো এটা কুইজ, এইটো সোধে ছাত্ৰ ছাত্ৰীসকলক কেতিয়াবা। উত্তৰটো হৈছে গামোচা। আমাৰ অসমীয়া জাতিৰ সন্মানৰ প্ৰতীক গামোচাখনেই হ'ল প্ৰতীক চিহ্ন। নাম্বাৰ 6, মানৱ কলিজা কিমান ভাগত ভাগ কৰা হৈছে? উত্তৰ হৈছে 4টা ভাগত। অৰ্থাৎ কলিজা মানে হৈছে লিভাৰটো, যিটো যকৃত বুলি কয়, এই লিভাৰটোক 4টা ভাগত ভাগ কৰা হৈছে। নাম্বাৰ 7, ছুপাৰন'ভা কি? ছুপাৰন'ভা হৈছে এটা নক্ষত্ৰৰ শেষ অৱস্থা। যেতিয়া এটা নক্ষত্ৰ বিশাল বিস্ফোৰণ ঘটে, তেতিয়া বিস্ফোৰণ হৈ শেষৰ যিটো অৱস্থা পায় সেইটো হৈছে ছুপাৰন'ভা। আৰু ইয়াক ইউনিভাৰ্চত ঘটা এইটো এক ডেঞ্জাৰাছ ঘটনা বুলি কোৱা হয়। আৰু মই ইয়াৰ বিষয়ে এটা ভিডিঅ' সম্পূৰ্ণ ডিটেইলছকৈ বনাই থোৱা আছে, সেইটো ভিডিঅ'টো চাব পাৰিবা, কি বস্তু ছুপাৰন'ভাৰ বিষয়ে বনোৱা আছে সম্পূৰ্ণ ভালদৰে। নেক্সট প্ৰশ্ন হ'ল, অসমৰ সৈনিক স্কুলখন কোন জিলাত আছে? অসমৰ সৈনিক স্কুলখন আছে গোৱালপাৰা জিলাত। আৰু এই সৈনিক স্কুলত যিসকল ছাত্ৰ ছাত্ৰীয়ে ভৱিষ্যতলৈ সেনাত যোগদান কৰিম বুলি বা সেনাৰ দেশৰ কাৰণে ইণ্ডিয়ান আৰ্মিত যোগ হ'ম বুলি ভাবে, তাত তেওঁলোকে এডমিশ্যন ল'ব পাৰে। আৰু ইয়াত এডমিশ্যন হ'বলৈ কাৰণে এণ্ট্ৰেঞ্চ দিব লাগিব, এণ্ট্ৰেঞ্চত ছিট পাব লাগিব, তেতিয়াহে ইয়াত পঢ়িবলৈ সুবিধা পাব। ক্লাছ 6 আৰু ক্লাছ 9ৰ 2টা বেষ্টত ছাত্ৰ ছাত্ৰীসকলে এডমিশ্যন কৰা হয়। নেক্সট প্ৰশ্ন, ভাৰত চৰকাৰৰ শিক্ষা বিভাগটো বৰ্তমান কি নামেৰে জনা যায়? উত্তৰটো হৈছে মানৱ সম্পদ উন্নয়ন বিভাগ হিচাপে ভাৰত চৰকাৰৰ শিক্ষা বিভাগটো জনা যায়। নেক্সট প্ৰশ্ন নাম্বাৰ 10, অসমৰ কোন ঠাইত হাতী দাঁতৰ বস্তু তৈয়াৰ কৰা হয়? উত্তৰ হৈছে বৰপেটা জিলাত তৈয়াৰ কৰা হয়। নেক্সট নাম্বাৰ 11, নবেল বঁটা প্ৰচলন কেতিয়াৰ পৰা হৈছিল? বিশ্বৰ সৰ্বশ্ৰেষ্ঠ পুৰস্কাৰ হৈছে নবেল বঁটা, আৰু ইয়াৰ প্ৰচলন হৈছে 1901 চনৰ পৰা। তেতিয়াৰ পৰা নবেল বঁটা প্ৰচলন হৈছিল, আৰু ইয়াৰ আকাৰবিলাক বিভিন্ন ধৰণৰ হয়, বিভিন্ন ক্ষেত্ৰত নবেল বঁটা প্ৰদান কৰা হয়, বিভিন্ন ধৰণৰ বিভিন্ন আকাৰ হয়। নাম্বাৰ 12, ভাৰতত পোনপ্ৰথমে কোনে নবেল বঁটা পাইছিল? এইটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন। ভাৰতত প্ৰথমে ৰবীন্দ্ৰনাথ ঠাকুৰে নবেল বঁটা পাইছিল, যিজনে আমাৰ ৰাষ্ট্ৰীয় সংগীতটো ৰচনা কৰিছে সেইজনে। নাম্বাৰ 13, পৃথিৱীৰ প্ৰথমখন ছফা গ্ৰন্থৰ নাম কি? প্ৰথমখন ছফা গ্ৰন্থ হৈছে বাইবেল। বাইবেলৰ আগত বেলেগ গ্ৰন্থ ছফা একো কৰা নাই। বাইবেলখন হৈছে প্ৰথম ছফা গ্ৰন্থ। নাম্বাৰ 14, চুকাফাই চৰাইদেউৰ ৰাজধানী কেতিয়া পাতিছিল? চুকাফাই চৰাইদেউৰ ৰাজধানী পাতিছিল 1253ত। শিৱসাগৰ চৰাইদেউত ৰাজধানী পাতিছিল। তাৰ নেক্সট প্ৰশ্নটো হ'ল নাম্বাৰ 15, এইটো এটা কুইজ আৰু এইটো খুব ছাত্ৰ ছাত্ৰীসকলক সোধে বাৰে বাৰে। মহাত্মা গান্ধীৰ জন্ম কোন চনত হৈছিল? ইয়াৰ উত্তৰটো হৈছিল 1869 চনত মহাত্মা গান্ধীৰ জন্ম হৈছিল। নেক্সট প্ৰশ্ন নাম্বাৰ 16, অসমীয়া ভাষাৰ মূল কি? অৰ্থাৎ অসমীয়া ভাষাটো ক'ৰ পৰা আহিছে? ইয়াৰ উত্তৰ হৈছে ভাৰতীয় আৰ্য ভাষাৰ পৰা অসমীয়া ভাষাটো আহিছে, মূল হৈছে আৰ্য ভাষা। নাম্বাৰ 17, অসমীয়া চুটি গল্পৰ জন্মদাতা কোন? উত্তৰ হৈছে লক্ষ্মীনাথ বেজবৰুৱা। এওঁ হৈছে জন্মদাতা হ'ল চুটি গল্পৰ, আৰু তেওঁক ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা বুলি কয়। ৰসৰাজ বুলি এইটো কাৰণে কয়, তেওঁৰ লিখনিবোৰ ৰসেৰে ভৰিপূৰ্ণ, খুব ধুনীয়া লিখে তেওঁ, সেইকাৰণে ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা বুলি কোৱা হয়। নাম্বাৰ 18, ড্ৰপচি কি? ড্ৰপচি আচলতে এবিধ ৰোগ। এইবিধ ৰোগ মানুহৰ হাত ভৰি ফুলি যায় যেতিয়া হয়, আৰু এইবিধ ৰোগ মাছৰ ক্ষেত্ৰতো দেখা যায়, ড্ৰপচি ৰোগ। নাম্বাৰ 19, অক্সিজেন অবিহনে কি জীয়াই থাকিব পাৰে? অক্সিজেন অবিহনেতো জীয়াই থাকিব পাৰে অকল বেক্টেৰিয়া। বেক্টেৰিয়া জীয়াই থাকিবলৈ অক্সিজেন নহ'লেও সিহঁতে বেক্টেৰিয়াবিলাক জীয়াই থাকে, আৰু বেক্টেৰিয়াবিলাকৰ ছবিবিলাক এনেকুৱা হয় সাধাৰণতে। নাম্বাৰ 20, পানীৰ প্ৰধান উৎস কি?
পানীৰ প্ৰধান উৎসটো হৈছে বৰষুণ বৰষুণ হ'লেহে পানী থাকিব কাৰণ যিমান নদ নদী সাগৰ মহাসাগৰত পানী দেখিছে সকলো বৰষুণ অবিহনে শুকাই যাব কাৰণ মৰুভূমিত বৰষুণ নহয় কাৰণে পানী নাথাকে গতিকে পানীৰ প্ৰধান উৎসটো হৈছে বৰষুণ এইকেইটাই আছিল আজি অত্যাধিক দৰকাৰী প্ৰশ্ন উত্তৰ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব ধন্যবাদ